হাই হেল্ল' নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। তো আজি আকৌ এটা মিনি ব্লগ লৈ আহিছোঁ। তো আমি গৈ আছোঁ কামলৈ। মই কি কাম কৰোঁ আপোনালোকে নিশ্চয় জানে। তো গাড়ী লোডিং আনলোডিং আৰু এইপিনে ষ্টাৰ্ট দি দিলোঁ, কাৰণ গাড়ীখন আধা লড আছেই আগৰে পৰা। আৰু আজি এখন গাড়ী আহিছে, সেইখন গাড়ীৰ পৰা ইখন গাড়ীৰ পৰা সেইখন গাড়ীত লোডিং দিব লাগে মালখিনি। অকণমান মাল আছে, তো অকণমান দেৰিৰ কাম। তো তাকে আহি গ'লোঁ গোটেইকেইটা। তো জল্দি কৰি জল্দি যাব লাগে। তাতে আৰু ইমানেই টিকা ফটা গৰম নহয়, এইপিনে আপোনালোকে চাব পাৰে। এতিয়া গৈ আছোঁ ভাত খাবলৈ। থপৰাটো দেখাবলগীয়া অৱস্থাত নাই, আৰু ইমানেই গৰম নহয় চাব পাৰে। তাতে আৰু ইমান কষ্টৰ কাম, লোহাৰ কাম, তো গৰমটো লাগিবই। তাতে আৰু অশান্তি, আৰু হাঁহি ধেমালিৰ মাজেৰে কৰি আছোঁ। কিনো কৰিম, হাঁহি ধেমালিৰ মাজত ইমান গৰমো নালাগে আৰু কষ্ট ইমান মানে বুজি নাপায় আৰু। তো লগৰটো আৰু মই এনি টাইম হাঁহি ধেমালি কৰি থাকোঁৱেই, তো ভালো লাগে, টাইম পাছো হয়। তো আজিলৈ ইমানতে, বাই বাই। লগ পাম নেক্সট এটা মিনি ব্লগলৈ। লাভ ইউ অল। সাবস্ক্ৰাইবটো কৰি দিব।